তো D9 SMS ব্লগলৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। তো আজি আমি কথা পাতিম যে ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰিব পাৰি। চ' আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ চেনেলটোত 1K ছাবস্ক্ৰাইবাৰ্ছ হয় তেতিয়া আপোনাৰ চেনেলটো মনিটাইজ কৰিব লাগে। মনিটাইজ হৈ যায়। যেতিয়া মনিটাইজ হয় আপোনাৰ গুগল এডচেন্স আহিব, মানে 10K হোৱাৰ এইখিনি মানতে 9K এইখিনি মানতে আপোনাৰ গুগল এডচেন্স আহিব। আৰু যেতিয়া আহিব এইটো হ'ল আপোনাৰ ইউটিউবৰ এখন একাউণ্ট, মানে আপোনাৰ যেতিয়া গাঁৱত বাকী থাকে SBI একাউণ্ট কি একাউণ্ট। চ' আপোনাৰ যিটো ইউটিউব চেনেলটো যেতিয়া মনিটাইজ হ'ব 1K হোৱাৰ ফলত, তেতিয়া আপোনাৰ ইউটিউবে এখন একাউণ্ট দিব আৰু এই একাউণ্টখনত আপোনালোকৰ টকাবিলাক ইউটিউবে দিয়া টকাবিলাক সোমাই যাব। চ' এনেকৈ ইউটিউবৰ পৰা টকাবিলাক আৰ্ণ কৰিব পাৰি। ইউটিউবত 1K ভিউজ হ'লে আপোনালোকে 80 টকা পাব। এখন ফটো আহি আছে, 80 টকা পাব 1K ভিউজ। চ' ডিম্পু বৰুৱা এটা এইবিলাক বহুতে মানে ফেক ভিডিঅ' বনায়। কি ভিডিঅ' বনায় মানে এইবিলাক ফেক হয়। মানে 1K ভিউত ক'ব আপোনাক 2000 টকা। তো ভাবক 1K ভিউটো 2000 টকা হয়, ডিম্পু বৰুৱাটো 9 লাখ 1 মিলিয়নকৈ ভিউ আহে। চ' ভাবক কিমান 2000, যদি 1K ভিউত 2000 টকা হয় তাহলে ইমান টকা ভাবক। চ' 1K ভিউজ আচলতে 80 টকা পোৱা যায়। আপোনালোকে মোৰ ফটোখন চাইছে আৰু ডিম্পু বৰুৱাৰ ভিডিঅ'বিলাকত কিমান ভিউজ আছে আপোনালোক আছে ব্লগ। এতিয়া ডিম্পু বৰুৱাৰ ভিউলৈকে ডিম্পু বৰুৱাৰ চেনেলৰ ভিডিঅ'বিলাকত ভিউবিলাক আমি চাওঁ ব্লগ। চাওঁ ডিম্পু বৰুৱাৰ ভিউ ইমান দেখিছে গাইজ, বহুত ভিউ ডিম্পু বৰুৱাৰ দেখিলে। তো ইউটিউবৰ ইনকামৰ বিষয়ে এটা ভিডিঅ' বনাই দিলোঁ। চ' যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ, যিটো মোৰ চেনেল এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইয়াতে এৰিছোঁ ভিডিঅ'টোত। বাবাই নেক্সট এটা ভিডিঅ' আগুৱাই ল'ম, বা যদি পাৰোঁ বেমাৰ হৈ আছে তথাপি ভিডিঅ' বনাই আছোঁ। চ' বাবাই।